হেল্ল' বন্ধুসকল, ৰঙীন অসমলৈ স্বাগতম। মই আপোনালোকৰ ওচৰত চিতল মাছৰ ৰেচিপি লৈ আহিছোঁ। চিতল মাছ কেনেকৈ বনাই চাওঁ আহোঁ বলক। প্ৰথমতে আপোনালোকে মাছটো কাটি ল'ব আৰু ময়ো বজাৰৰ পৰা মাছটো বঢ়িয়াকৈ পিচকৈ কাটি আনিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। এটা কথা মাইণ্ড কৰিব, মাছটো বেছি পাতল নকৰিব, বইল কৰিলে নহ'লে ভাঙি যোৱা চান্স থাকে। বজাৰৰ পৰা চাফা কৰি দিয়াৰ পিছতো মই ঘৰত আনি কটাৰীৰে ভালকৈ চাফা কৰি লৈছোঁ। প্ৰথমতে মাছটো ভালকৈ চাফা কৰি ধুই ল'ব। মাছৰ বেয়া চেণ্ট নোহোৱা হ'বৰ কাৰণে ফাইনেলি নিমখেৰে এবাৰ ভালকৈ ধুই ল'ব। প্লিজ বন্ধুসকল, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিজাই ৰখা সৰিয়হ 1 কাপ পৰিমাণ মই মিক্সাৰত দিলোঁ। লগতে কেঁচা জলকীয়া, নহৰু, পিঁয়াজ মিক্সাৰত মই গ্ৰাইণ্ড কৰি ল'ম। এটা কথা মন কৰিব, পেষ্টটো বেছি মিহি নকৰিব। চাওক, মোৰ সৰিয়হ পেষ্ট কৰা হৈ গ'ল। এতিয়া মই 2টা বিলাহী ধুই কেনে কাটি ল'লোঁ। কেৰাহী গেছত গৰম হ'বলৈ দিলোঁ। গৰম কেৰাহীত মিঠাতেল দিলোঁ। মনত ৰাখিব, তেলটো ভালকৈ গৰম হ'ব দিব। এতিয়া কাটি থোৱা মিডিয়াম চাইজৰ 2টা পিঁয়াজ মই দিলোঁ। ব্ৰাউন কালাৰ নোহোৱালৈকে চামুচেৰে লাৰি থাকিব যাতে লাগি নাযায়। পিঁয়াজটো ব্ৰাউন কালাৰ হোৱাৰ পিছত 1 কাপ পানী দিলোঁ। পানী দিয়াৰ পিছত আৰু এবাৰ ভালকৈ চামুচেৰে লাৰি ল'লোঁ। 1 চামুচ এতিয়া নিমখ দিলোঁ। 1 চামুচ হালধি গুড়া, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ জিৰাৰ গুড়া আৰু 1 চামুচ ধনিয়া দিয়াৰ পিছত চামুচেৰে ভালকৈ মিহলাই ল'লোঁ। পিঁয়াজ পেষ্ট, এতিয়া নহৰু, পিঁয়াজ, সৰিয়হ পেষ্টখিনি মছলাত দিলোঁ। মছলাত পেষ্টখিনি দি ভালকৈ লাৰি থাকিব। এতিয়া মই কাটি থোৱা বিলাহীখিনি দিলোঁ। বিলাহীখিনি পেষ্টৰ লগত বঢ়িয়াকৈ মিলাই ল'ম। একাপমান পানী দি মছলাখিনি বইল হ'ব দিলোঁ। এতিয়া মছলাত মাছখিনি এৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক। মই চামুচেৰে যেনেকৈ মছলাখিনি মাছৰ ওপৰত দি আছোঁ, সেনেকৈ আপোনালোকে মাছৰ ওপৰত চামুচেৰে মছলাখিনি এনেকৈ দি দিব। মাছৰ ভিতৰত মছলাখিনি নোসোমালে মাছটো সোৱাদ নালাগে। আপোনালোকে মন কৰিব, মাছটোৰ ভিতৰত যেতিয়া মছলাখিনি নোসোমাব তেতিয়া মাছটো খাই টেষ্ট নালাগে। জাষ্ট 2 মিনিট বা 3 মিনিট মাছটো বইল হ'বৰ কাৰণে মই ঢাকি দিলোঁ। এতিয়া মোৰ চিতল মাছৰ ৰেচিপি ৰেডি। গেছটো অফ কৰি দিলোঁ আৰু এতিয়া মই কেঁচা জলকীয়া আৰু কাটি থোৱা ধনিয়া পাত অলপ ওপৰত দি 2 মিনিট ঢাকি থ'ম। থেংক ইউ গাইজ, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। অকল মই আপোনালোকৰ ওচৰত আৰু নতুন ৰেচিপি লৈ আহি আছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰি ৰাখিব। আৰু কেনেকুৱা হ'ল ভিডিঅ'টো
কমেণ্ট কৰি মোক জনাব।